ও দাদা দাদা মই সেইখন চন্দনপুৰ গাঁৱৰ পৰা আহিছোঁ অতি দুখ মনেৰে আপোনাৰ ওচৰত মই এটা কাম বিচাৰিম হয় হয় দাদা যদি আপুনি মোক কাম এটি দিয়ে মোৰ জীৱনটো এন্ধাৰৰ পৰা পোহৰলৈ আহিব ঠিক আছে আজিৰ পৰা তুমি বাৰু মোৰ বিস্কুটৰ ফেক্টৰীত কাম কৰিবা দাদা তেতিয়াহ'লে আপুনি মোক ভালদৰে কামখিনি বুজাই দিয়ক কামটো কি কৰিব লাগিব কাম একো নহয় বিস্কুটৰ বাকচবোৰ গুদামৰ পৰা লৈ আপুনি গাড়ীত উঠাই দিব লাগে দাদা বহুত বহুত ধন্যবাদ তেতিয়াহ'লে মই কামটো ষ্টাৰ্ট দিম এতিয়াৰ পৰা অঁ ঠিক আছে তেন্তে তুমি কামটো ভালদৰে কৰিবা দেই নিশ্চয় নিশ্চয় ভালকৈ কৰিম আহিছোঁ দাদা তেতিয়াহ'লে অঁ বন্ধু কি হল বন্ধু কি হল তোমার বন্ধু ডক্টৰে ক'লে আমাৰ ভৰিখন ঠিক কৰিবলৈ বহু টকাৰ প্ৰয়োজন হ'ব কিন্তু মোৰ লগত বৰ্তমান এটকা নাই এই কথাটো মই ইয়াক কেনেকৈ কওঁ
দাদা, অ' দাদা, দাদা মই আহিছোঁ আজি 3 মাহ পিছত আপোনাৰ ওচৰত। মই তোমাৰ দৰে এখন ভৰি বেয়া হোৱা মানুহক নিজৰ কামত ৰাখিব নোৱাৰোঁ। তুমি যোৱা ইয়াৰ পৰা যোৱা, মোৰ মূৰ নষ্ট নকৰিবা। নিৰ্মল, আজি তোমাৰ মনটো ইমান আন্ধাৰ কিয়? মই ফেক্টৰীলৈ গৈছিলোঁ কাম কৰিবৰ কাৰণে। মোৰ ভৰিখন এনেকুৱা দেখি মালিকে মোক কামৰ পৰা উলিয়াই দিয়ে। নিৰ্মল, তোমাৰ কথা শুনি মোৰ মনত বহুত দুখ লাগিল, কিন্তু তুমি চিন্তা নকৰিবা দেই। মোৰ জীৱনৰ আশাবোৰ নিমিষতে ধূলিসাৎ হৈ গ'ল। মই কি কৰোঁ এতিয়া? বাৰু নিৰ্মল, তুমি ক'বানে তোমাৰ জীৱনৰ আশাবোৰ কি? দাদা, মই দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাৰ 3 মাহ পিছত মোৰ দেউতা ঢুকাল। মোৰ জীৱনৰ এতিয়াই আশা আছিল এজন ডক্টৰ হোৱাৰ কাৰণে, আৰু সেই উদ্দেশ্যে লৈ পেলাই মই চহৰলৈ আহিছোঁ এটি কাম বিচাৰি। বন্ধু, মই বৰ দুখী। তোমাক এই কথাটো ক'ব বিচৰা নাছিলোঁ, কিন্তু আজি পৰিস্থিতিয়ে বাধ্য কৰাল তোমাক কথাটো ক'বলৈ। মই নিজে পৰিশ্ৰম কৰি পেলাই এজন ডক্টৰ হ'ব বিচাৰিছিলোঁ, কিন্তু মোৰ জীৱনলৈ বিষাদৰ কলা ডাবৰ নামি আহিল। কি কৰোঁ মই এতিয়া? বন্ধু, তুমি চিন্তা নকৰিবা দেই। ভৰিখন এনেকুৱা হোৱাৰ কাৰণে মোৰ জীৱনটো নিমিষতে অন্ধকাৰলৈ পৰিণত হৈ গ'ল। বন্ধু, তুমি মোক বচাবলৈ গৈ তোমাৰ ভৰিৰ এই অৱস্থা হ'ল। বন্ধু, তুমি যদি সেইদিন মোক নবচালাহেঁতেন, তেতিয়া হয়তো তোমাৰ দৰে মোৰ অৱস্থা হ'লহেঁতেন। বন্ধু, তোমাক বচোৱাটো সেইটো মোৰ মানৱীয় কৰ্তব্য আছিল। বল, তোমাৰ ভৰিটোহে ভাঙিছে, কিন্তু মই তোমাৰ সপোনটো ভাঙিবলৈ নিদিওঁ। মই তোমাৰ সপোনটো বাস্তৱত পৰিণত কৰিবলৈ মই নিজে দিনে ৰাতি পৰিশ্ৰম কৰি মই তোমাক ডক্টৰ বনাম। কিন্তু তুমি নিজৰ আত্মবিশ্বাসটো ৰাখিবা। যদি জীবনৰ ৰংবোৰে লুকা ভাকু খেলে, যদি আশাৰ চাকিটি উমি উমি জ্বলে, তথাপি বন্ধু আগুৱাই যাবা, তথাপি বন্ধু আগুৱাই যাবা, পিছলৈ ঘূৰি নাচাবা। যদি জোনবেলি তৰায়ো মুখ থাকে, যদি মুক্ত আকাশৰ ৰদেও নাহে, তথাপি বন্ধু মনোবল ৰাখিবা, তথাপি বন্ধু মনোবল ৰাখিবা, শেষত সকলো পাবা, শেষত সকলো পাবা। যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে, যদি আশাৰ চাকিটি উমি উমি জ্বলে, তথাপি বন্ধু আগুৱাই যাবা, তথাপি বন্ধু আগুৱাই যাবা, পিছলৈ ঘূৰি নাচাবা, পিছলৈ ঘূৰি নাচাবা। নানা রঙে ভরা আমার এই জীবন, সুখ দুঃখ করু আলিঙ্গন। নানা রঙে ভরা আমার এই জীবন, সুখ দুঃখ করু আলিঙ্গন। মরিচিকা খেদি হাহাকার করু আমি, মরিচিকা খেদি হাহাকার করু আমি, এই মরুভূতা জীবন, এই মরুভূতা জীবন।
জীৱন পথত আছে ঘাট প্ৰতিঘাত, নিশাৰ শেষত আছে প্ৰভাত। জীৱন পথত আছে ঘাট প্ৰতিঘাত, নিশাৰ শেষত আছে প্ৰভাত। জীৱন নাটৰ শেষত সকলো পোৱাৰ পাছত, জীৱন নাটৰ শেষত সকলো পোৱাৰ পাছত, শান্তি ল'বা সিপাৰত, শান্তি ল'বা সিপাৰত, শান্তি ল'বা সিপাৰত, শান্তি ল'বা সিপাৰত। যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে, যদি আশাৰ চাকিটি উমি উমি জ্বলে, তথাপি বন্ধু আগুৱাই যাবা, তথাপি বন্ধু আগুৱাই যাবা, পিছলৈ ঘূৰি নাচাবা। যদি জোনবেলি তৰায়ো মুখ থাকে, যদি মুক্ত আকাশৰ ৰদেও নাহে, তথাপি বন্ধু মনোবল ৰাখিবা, তথাপি বন্ধু মনোবল ৰাখিবা, শেষত সকলো পাবা। ও বন্ধু, 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 তোমাৰ অৱস্থা এনেকুৱা কিয় হ'ল? আজি 6 মাহ হ'ল মই বেমাৰত ভুগি আছো। ডক্টৰ যে দেখাম, মোৰ লগত টকা পইচা নাই। তুমি মোক খবৰ দিয়া নাছিলে কিয়? তোমাৰ এনেকুৱা অৱস্থা হৈছে যে। তোমাৰ পঢ়া শুনাত যাতে কোনো বাধা নজন্মে, সেইবাবে মই তোমাক খবৰ দিয়া নাছিলো। পিছে নিৰ্মল, তোমাক চাই মই অনুমান লগাইছো যে তুমি এজন ডাক্তৰ হৈছা। হয় বন্ধু, মই তোমাৰ বাবে আজি এজন ভাল ডক্টৰ হ'ব পাৰিছোঁ। পিছে তোমাৰ ভৰিটো কেনেকৈ ভাল হ'ল? বন্ধু, মই যিখন ঠাইত ডক্টৰী কৰিবলৈ গৈছিলোঁ, তাৰে এজন ছিনিয়ৰ ডক্টৰৰ ট্ৰিটমেণ্টৰ ফলত মোৰ আজি ভৰিখন ভাল হ'ল। বন্ধু, আজি মই যি সফলতাত উপনীত হৈছোঁ, সেই সফলতাৰ কাৰণ কেৱল তুমি। তোমাৰ বাবেহে মোৰ জীৱনটো এনেকুৱা সুন্দৰ হ'ল। এজন মানুহৰ যদি আত্মবিশ্বাস থাকে, তেন্তে সেই মানুহজন যিকোনো কামত সফলতা অৰ্জন কৰিব পাৰে। সেইটো তুমি আজি প্ৰমাণ কৰি দেখুৱালা। বহুত ধন্যবাদ। বন্ধু, বন্ধু, তোমাৰ কি হ'ল? বন্ধু, বন্ধু, তোমাৰ কি? বন্ধু, তোমাৰ কি হ'ল? বন্ধু, তোমাৰ কি হ'ল? একো নহয়, একো নহয়, চিন্তা নকৰিবা, একো নহয়। বন্ধু, বন্ধু, তুমি ধৈৰ্য ৰাখা, তুমি আত্মবিশ্বাস নহয় ৰ'বা, মই তোমাৰ ট্ৰিটমেণ্ট কৰিম, তুমি নিশ্চয় ভাল পাবা, তুমি নিশ্চয় ভাল পাবা। তুমি মোক অকলে এৰি থৈ গুচি গ'লা এই পৃথিৱীৰ পৰা। কি কৰোঁ এতিয়া? মই ডক্টৰ হৈ তোমাক বচাব নোৱাৰিলোঁ বন্ধু, মই ডক্টৰ এজন হৈ তোমাক বচাব নোৱাৰিলোঁ। মোক অকলে এৰি থৈ গুচি গ'লা। তোমাৰ কাৰণে আজি মই এজন ভাল ডক্টৰ হ'ব পাৰিছোঁ বন্ধু, তুমি মোক এৰি থৈ গুচি গ'লা। বাপা, তোমাৰ দেউতা আৰু এই পৃথিৱীত জীয়াই নাই। আজিৰ পৰা তুমি মোৰ লগতে থাকিবা আৰু তোমাৰ তত্ত্বাৱধান দিশাৰ পৰা মই সকলোখিনি দায়িত্ব ময়ে ল'ম।